লাষ্টত নাৰিকল বাপৰে বাপ গালে জুইটো আহে খাই দিওঁ দেই বেছি ষ্টাইল দেখা পাইছে অ' মা চাপৰ মাত মাছ সোৱাদ হৈছে আশা কৰোঁ সকলো ভালে আছে ৰাতিপুৱাই গা পা ধুই ওলাইছোঁ এতিয়া কিবা এটা পিঠা ৰান্ধো বুলি বিশেষ আৰু পিঠাটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম পিঠা বুলি কৈছোঁহে হয় কিন্তু এইটো পিঠাগুড়িৰে নহয় একেবাৰে সহজ মাত্ৰ 5টা বস্তু লাগে চুজি কল পকা কল নাৰিকল গুড় আৰু অকণমান তাতে ইচ্ছা কৰিলে গুড়ৰ পিছত যদি অকণমান নিমখীয়া ভাৱটো বিচাৰে নিমখ নামমাত্ৰ ঘিউ এইখিনি বস্তুৱে গতিকে কেনেকৈ ৰান্ধো গোটেইখিনি আপোনালোকক দেখাই আছোঁ আহক গাঁৱত দেখিছেনে চৌকাত একদম পানী বহিয়ে থাকে অনাবৰতে নে যিয়ে ৰান্ধিবলৈ হয় চাহ বনাবলৈ হয় কিবা বনাবলৈ যি লাগে আৰু গৰম পানী মুঠতে অভাৱ নাই এইটো চৌকা অৱশ্যে আমাৰ ইয়াতে পাৰ্মানেণ্ট নহয় মানে স্থায়ী নহয় ঘৰৰ ভিতৰত আগতে মাটিৰ চৌকা আছিলে এতিয়া ঘৰটো নতুনকৈ বন্ধাৰ বাবে চৌকাটো নাইকিয়া হ'ল গতিকে যেতিয়া ইয়ালৈ আহোঁ জুইত খাবলৈ মন যায় কাৰণ জুইত খোৱাৰ সোৱাদটোৱে একদম বেলেগ এনেকৈ এটা কেইদিনমানৰ কাৰণে এটা চৌকা কৰি লওঁ আৰু তাতে চব ৰান্ধোঁ এতিয়া ৰ'ব দেই কাপোৰ এখন লৈ এইখিনি নমাই ল'ব লাগিব নিজৰ গছৰ নাৰিকল একদম ধুনীয়া ওলাইছে ইয়াত দিছোঁ এবাটি চুজি চুজিখিনিত 2 চামুচ ঘিউ দি দিলোঁ এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব লগত দিম 2টা কল যিহেতু চুজিখিনি খুব গৰম হৈ আছে ইয়াৰ লগতে দি দিছোঁ গুড়খিনি নিজে নিজে গলি যাব লগত দি দিছোঁ অকণমান নিমখ গৰম হৈ আছে গুড়খিনি নিজে নিজে গলি গৈছে আৰু বেছি চুবই নোৱাৰে লাহে 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 কৰিব লাগিব যিহেতু আমাৰ ঘৰৰ কাম গতিকে এনেকুৱা হাতখন ভালকৈ ধুই লৈছোঁ সানি পেলাইছোঁ বাহিৰত যদি কৰিবলৈ হয় আপোনালোকে গ্লভছ পিন্ধি ল'ব মই আকৌ গ্লভছ পিন্ধিলে কিবা বেলেগৰ হাত নিচিনা সানিবই নোৱাৰোঁ ইয়াৰ লগত দি দিছোঁ নাৰিকলখিনি গোটেইখিনি সানি ল'ম আৰু ঠিক এনেকুৱা ধৰণৰ হ'ব মানে একেবাৰে পাতলো নহয় একেবাৰে ঢিলাও নহয় এনেকৈ ডাঙৰ লাৰু এটা লৈ চিধাই কলপাতত দিব আৰু অকণমান পাতল কৰি দিছোঁ মই বহলাই দিছোঁ যাতে সোনকালে ভাপত সিজি যায় এইটো সিজিবলৈ 10 মিনিটমান সময় লাগে মই একেলগে 4টামান বহাই দিম সদায় যিহেতু পিঠাগুড়ি কিবা পিঠা খায়ে থাকোঁ সেয়েহে এবাৰ চুজিৰ এনেকৈ কৰি চালোঁ আপোনালোকে ঘৰত কৰি চাবচোন এনেকৈ বহল কৰি দিলোঁ পৰিছিলে বেছি ষ্টাইল দেখা পাইছোঁ এই 4টা হৈ গ'ল এতিয়া ঢাকোন মাৰি দিম খাবলৈ মানে চুজি দিয়া বুলি গম নাপায় এনেকুৱা লাগে যেন মিঠা আলু দি কিবা বনাইছে নেকি আপুনি কিন্তু এইটো ঘৰলৈ আহিলে আলহীক দি সুধিব পাৰে কিহেৰে ৰান্ধিলোঁ বুলি কোনেও ক'ব নোৱাৰে আৰু যিহেতু গুড় দিছোঁ বহুত মানুহে আজিকালি চেনি খাব নোখোজে গতিকে গুড়টো যিহেতু স্বাস্থ্যৰ পক্ষে ভাল বুলি কয় কিন্তু ক'ৰবাত আকৌ পঢ়িছিলোঁ বোলে গুড়ো চেনিও দুইটা একেই বস্তু আজিকালি ইমান পৰীক্ষা নিৰীক্ষা ওলাইছে ধৰিবই নোৱাৰি
কেতিয়াবা কৈ ডিম হয় বোলে নাই নাই গুড়হে বেছি ভাল তলত কমেণ্টত আহিবই নহয় আপুনিহে একেবাৰে বেছি মাছটো ওলাইছে গতিকে যোনে যিটো ভাল বুলি ভাবে খাব কিন্তু এই পিঠাটো খাবলৈ খুবেই সোৱাদ অতি সহজতে হয় বাবে মই ভাবিলোঁ আপোনালোককো কৰি দেখাওঁ আৰু এতিয়া জুইৰ ওচৰত থাকি থাকি ইমানেই ঘামিছোঁ আকৌ এবাৰ গা ধুব লাগিব গা ধুইহে ভাতৰ যোগাৰ কৰোঁ এয়া কলডিলো ইমান জোখত আছে মানে যে হাতেৰে ধৰি পেলাই কাটিলেই হ'ল আমাৰ নিচিনা চাপৰ মানুহৰ বাবে চাপৰ গছৰ কলডিল একদম ফ্ৰেছ কলডিল গা পা ধুই এতিয়া ৰান্ধিব ওলাইছোঁ এবিধ বিশেষ মাংস এয়া লৈছোঁ লোকেল মুৰ্গী আৰু ইয়াত বহুত বেছি বস্তু নালাগে মানে মছলা চছলা বহুত প্ৰয়োজন নাই এয়া লৈছোঁ কেৱল মাত্ৰ নহৰু গোটা জলকীয়া এয়া পিঁয়াজ দীঘল দীঘলকৈ কাটি লৈছোঁ এয়া শুকান বাঁহৰ গাজ ইয়াৰ বাঁহৰ গাজটো এইটো কিন্তু মোৰ অলপ অলপ পৰিয়ে গৈছে আগতে আমাৰ ঘৰত বহুত বেছি ব্যৱহাৰ নহৈছিল আগতে আমাৰ ঘৰত মাহঁতে সেই যে ৰুকি পেলাই পানীত তিয়াই থয় সেইটো বেছিকৈ ব্যৱহাৰ কৰোঁ কিন্তু আজি কিছুদিনৰ পৰা যেতিয়া দেখিলোঁ যে ৰেচিপিসমূহত এনেকুৱা শুকান বাঁহৰ গাজটো দিয়ে আৰু খাই ভাল লাগে তেতিয়াৰ পৰা আমিও এই বাঁহৰ গাজটো খাবলৈ আৰম্ভ কৰিলোঁ মোৰ এগৰাকী আচলতে অৰুণাচলৰ বান্ধৱী আছিলে তেওঁ প্ৰথমতে মোক এইটো ৰান্ধি খুৱাইছিলে এয়া নিমখ লৈছোঁ এয়া ধনিয়া পাত কাটি লৈছোঁ আৰু লাগিব পিঁয়াজটো নালাগে পিঁয়াজ কুটি ল'লোঁ বিলাহী লাগিব বিলাহী লৈ লৈছোঁ লগত আৰু কলডিল এটা হ'লে হ'ব এইটো গুচাই থোৱা আছে এইটোকে কুটি লওঁ আৰু এইখিনি বস্তুৱে একেবাৰে সহজ আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু মইতো বেছি ভাল পাওঁ বৰা চাউলৰ লগত খাবলৈ বৰা চাউল আৰু মাংসৰ জুতিটো একদম বেলেগ গতিকে আহক এতিয়া এইটো কেনেকৈ ৰান্ধিলোঁ গোটেই প্ৰক্ৰিয়াটো দেখাওঁ এইটো কিন্তু বিহু বুলি ক'লে সাধাৰণতে আমি ঘৰুৱা জোলখন বেছি ভাল পাওঁ কিন্তু মই সদায় বিচাৰোঁ যে বিহুত অকণমান বেলেগ কিবা ৰান্ধি খুৱাওঁ সকলোকে আৰু ইয়াত যিহেতু বিশেষ তেলৰ প্ৰয়োজন নাই অকণমান মিঠাতেল দিম সেইটো কিন্তু মাত্ৰ সানিবলৈ গোটেই বস্তুখিনি মিলাই পেলাই যাতে একেলগে দিয়াৰ শেষত মিঠাতেল অকণমান দিম জুইত খোৱাৰ কিন্তু মজাটোৱে বেলেগ বিহুত আমি সাধাৰণতে ঘৰলৈ আহিলে বাহিৰতে এনেকুৱা চৌকা এটা কৰি লওঁ এইটো কিন্তু পাৰ্মানেণ্ট চৌকা নহয় গাঁৱৰ ঘৰত আগতে আমাৰ ভিতৰত চৌকা আছিলে কিন্তু ঘৰটো আকৌ নতুনকৈ বান্ধোতে আমাৰ চৌকাটো নাথাকিলে গতিকে যেতিয়াই আমাৰ কিবা সকাম হয় বা আমি এনেকৈ ঘৰলৈ আহোঁ আমি সদায় এটা বাহিৰত চৌকা কৰোঁ কেৰাহীটো বহাই দিছোঁ অকণমান মিঠাতেল লগাই লৈছোঁ নহ'লে এনেকুৱা ৰং লাগিব নহয় ইয়াৰ পিছৰ কেইদিন বিহু ওলাই যাব একেবাৰে ক'লা ক'লা নখবিলাক এতিয়া কলডিলটো কাটো মাংস মই লৈছোঁ প্ৰায় আধা কেজিতকৈ অকণমান বেছি হ'ব গতিকে বিলাহী দিম 2টা আৰু কলডিলটো গোটেইটো নিদিলোঁ মই অকণমান কমাই লওঁ এই গোটেইখিনি এনেকৈ একেলগে কাটি লৈছোঁ গাঁৱত এইটোৱে ভাল ইয়াত দেখিছেনে কণ বিলাহী মানে এইটো চৌকা কাষত কণ বিলাহী একদম ছিঙি দি দিলেই হ'ল যদিও ডাঙৰ বিলাহী মই দিছোঁ কিন্তু কণ বিলাহীটোৰ একদম টেষ্টটো বেলেগ হ'ব কণ বিলাহীকেইটা দি দিলোঁ একদম ধুনীয়া টেঙা হ'ব এইকেইটাৰ কাৰণে এবাৰ মোৰ কণ বিলাহী ধুনীয়া কাহিনী এটা আছে মানে বেছি ভাল হ'ল বুলি মানে হওক বুলি ইমানেই কণ বিলাহী দিলোঁ মাংসৰ লগত লাষ্টত মানে মাংসৰ টেষ্ট নাইকিয়া হয় কণ বিলাহী টেষ্ট আহি গ'ল গোটেইখন টেঙা কোনেও খাব নোৱাৰিলে তেতিয়াৰ পৰা গম পালোঁ যে ভাল বস্তু বেছিকৈ দিলে বেয়া গতিকে আজি কমাই দিছোঁ এয়া জলকীয়া কুটি দিলোঁৱে মই কেঁচা জলকীয়া লগত দি দিছোঁ ডাঙৰ এটা পিঁয়াজ এয়া গোটা নহৰু এই মাংসখনত বেলেগ একো মছলাই নালাগে মানে আমি আদাও নিদিওঁ কেৱল মাত্ৰ নহৰু গতিকে নহৰু মই অলপ বেছিকৈ দিছোঁ মানে ডাঙৰ চাই 2টা নহৰু দিছোঁ এতিয়া দিম ধনিয়া এয়া শুকান
শুকান খৰিচা অকণমান দি দিছোঁ, মনটো আছিল বেছিকৈ দিবলৈ, কিন্তু কৈছোঁ যে আগৰ এক্সপিৰিয়েঞ্চ আছে গতিকে অকণমান কমাই দিছোঁ। আৰু শেষত দি দিম মাংস। সোৱাদ অনুসৰি নিমখ আৰু অকণমান মিঠাতেল। এই গোটেইখিনি এতিয়া ভালকৈ সানিব লাগিব। গোটেইখিনি দি এতিয়া ইয়াত যিখিনি মছলা চছলা যদি কিবা অকণ লাগি আছিল, মছলাটো নাই, কিবা অকণমান জোল চোল আৰু এইখিনিও পানী দি দিলোঁ আধা কাপমান, আৰু পানীখিনি ইয়াতে ঢালি দিম। অকণমান সময়ৰ কাৰণে কৰা চৌকা যে মুখখন ইমানেই বহল, মোৰ প্ৰেছাৰ কুকাৰটো সোমাই সোমাই যায়, গতিকে এতিয়া ৰড এডাল দি ঘৰুৱা যোগাৰ। এয়া হৈ গ'ল, একো কৰিবলগীয়া নাই, গোটেইখিনি সানিলোঁ, প্ৰেছাৰত দিলোঁ। সৰু মুৰ্গী হ'লে 4টা হুইচেল মাৰিব লাগিব, আৰু অকণমান যদি বেছি ডাঙৰ হয় তেতিয়াহ'লে 5টা হুইচেল, 5টা হুইচেলত একদম ৰেডি। এতিয়া 5টা হুইচেললৈ ৰৈ থাকোঁ, মাৰিব এতিয়া। পাঁচটা মাৰি দিলে, গতিকে মোৰ এতিয়া ৰেডি। এতিয়া নমাব লাগিল, গৰমে হ'ল নি? কাপোৰ এখন লাগিব। এতিয়া অকণমান প্ৰেছাৰটো কমালে ৰ'ব লাগিব, আৰু কমিলে আমাৰ মাংস ৰেডি। খোলাৰ লগে লগে যে ইমান ধুনীয়া গোন্ধাইছে নহয় বাঁহৰ গাজৰ। আৰু ইয়াতে যিহেতু কলডিল দিছোঁ, আইৰণ আছে, ঘৰৰ কণ বিলাহী, খাবলৈতো সোৱাদ হয়। লগতে যিসকলৰ ধৰক মছলা নাখায়, বেমাৰ আছে, কিবা মা মছলা খাবলৈ মানা কৰিছে, তেল খাবলৈ মানা কৰিছে, একদম কম তেলত আৰু এনেকৈ ভেৰাইটি বনাব পাৰি। আমাৰ জনজাতীয় লোকসকলে ইমান ধুনীয়া ধুনীয়াকৈ ৰান্ধে নহয়। আপোনালোকৰ তাতো যদি এনেকুৱা কিবা ৰেচিপি আছে মোক আৰু জনাবচোন। এনেকৈ ৰান্ধি লৈ যে এতিয়া আৰু কথা কৈ থাকিব নোৱাৰি যে কি ৰান্ধিলোঁ, কেনেকুৱা হ'ল। আপোনালোকে নিজে নিজে ৰান্ধি খাব আৰু ক'ব। মই এতিয়া খাই লওঁ। খাবলৈ যে কেনেকুৱা সোৱাদ হৈছে। আৰু যিসকলে কলডিল খাবলৈ বেয়া পায়, মানে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা কলডিল নাখায় নহয়, এনেকৈ ৰান্ধি দিলে কি খাইছে গমেই নাপাব।